সন্ধিয়া 5মান বজাত মোৰ ল'ৰাটোক এই কৌশিক বোলা ল'ৰাটোৱে ফোন কৰিলে, বোলে তই ক'ত আছ? বোলে মই ঘৰত আছোঁ। বোলে আমাৰ লগত আছোঁ, অলপ এইপিনে ফুৰিবলৈ যাম। তেতিয়া মোৰ ল'ৰাটোৱে ক'লে যে মোৰ বাইকখন নাই, গতিকে দাদা আহক, দাদা আহিলেহে মই যাব পাৰিম। সেই স্থলত মানে বৌকক চাবিটো বিচাৰিলে, চাবি এটা লৈ গ'ল দাদাকে। এতিয়া বৌকে চাবিটো নিদিলে। নিদিয়াৰ পিছত সি বাৰ বাৰ ফোন কৰি আছে যে তই বাইক আনিব নালাগে, ঠিকে আছে মই তোক আনিবৰ কাৰণে বাইক লৈ গৈ আছোঁ। তেনেস্থলত 5টা বজাত সি গৈ পেলাই তাক ঘৰৰ পৰা উঠাই লৈ আহিছে। অহাৰ পিছত ঠিক 8টামান বজালৈকে মাকৰ লগত কথা পাতি আছে। 8টাৰ পিছত তাৰ ফোন ৰিচিভ নাই, ফোন ৰিচিভ অফ। ঠিক 9টামান বজাত আমাৰ ওচৰৰ ঘৰৰ মানুহ এজন মাষ্টৰ, তেখেতে গৈ পেলাই ক'লে যে তহঁতৰ ল'ৰাটো এনেকৈ এক্সিডেণ্ট বুলি শুনা পাইছোঁ, অমুকত পৰি আছে বুলি শুনিছোঁ। তাৰপিছত আমি ধুমা আহিলোঁ, আহি পেলাই চালোঁ তাত লাছ নাই, বাইকখন ৰাস্তা কিনাৰত পৰি আছে। আৰু ৰাস্তাৰ সিটো চাইডে দোকান এখনৰ চুকত তেজ বহুত মানে ডোঙা বান্ধি আছে। সেই স্থলত আমি লগে লগে চিভিললৈ গ'লোঁ। গৈ পালোঁগৈ আপোনাৰ দাদু বুঢ়া ল'ৰাজন বগা গাড়ী এখন লৈ পেলাই ছাইডত ৰৈ আছে, আৰু কৌশিকে চিভিলৰ বাৰাণ্ডাত থিয় হৈ আছে। তেনেস্থলত আমি ভিতৰত সোমাই গৈ শুনিলোঁ যে অলৰেডি ল'ৰাৰ ডেড হোৱাৰ পিছত মই কৌশিকক ধৰিলোঁ। ধৰি পেলাই মই 2-3টামান ঘোচাও দিলোঁ, দি পেলাই তাক মই ৰাখিব নোৱাৰিলোঁ। কিন্তু সি পলাল। সি পলোৱাৰ লগে লগে এই দাদু বোলাজনো পলাই গ'ল। ইমানে আপোনালোকে সমস্ত ঘটনাটো কি বুলি সন্দেহ কৰিছে? এতিয়া সন্দেহ কৰিছোঁ তাক ডাইৰেক্ট মাৰ্ডাৰ কৰিছে। এনেই কাৰ প্ৰতি আপোনালোকে সন্দেহ কৰিছে? এই কৌশিকৰ ওপৰত, কাৰণ সি ঘৰৰ পৰা মাতি আনিছে জোৰ জবজ, গম পালেনে? কাৰণ তেওঁক ইমান জোৰ জবজ মাতি অনাৰ কোনো প্ৰয়োজন নাই। আৰু ইয়াৰ ওপৰত এটা কেছ আছে মানে কি পুলিচ পক্ষ এনেই আপোনালোকে এতিয়া এজাহাৰ দিছে নেকি এই ক্ষেত্ৰত? কৌশিকৰ নামতে দিছে, কাৰণ কেছটোতো মেইন কেছ তেওঁক ধৰিলে কেছটো গোটেই ওলাই যাব, গতিকে মেইন কেছ তেওঁৱে। আপোনালোকে ঘটনাটো প্ৰথমতে এক্সিডেণ্ট বুলি ওলাল, কি কাৰণে ওলাবলৈ বাধ্য হ'ল? আপোনালোকে এতিয়া সন্দেহ কৰিছে হত্যা বুলি? সন্দেহ কৰিছে মানে তাৰ গাত কোনো স্পট নাই, আৰু বাইকখন যে ৰাস্তাৰ ছাইডত এনেকৈ পৰি আছে পাকা ৰাস্তাৰ কিনাৰত, মানুহটো এক্সিডেণ্ট হওঁতে পাকা ৰাস্তাৰ তেজ থাকিলেহেঁতেন, কিন্তু আপোনাৰ এনেকুৱা দোকানৰ চুক এখনত চুকত মানে তেজ জমা হৈ আছে। এতিয়া তেজটো তাত কেনেকৈ জমা হ'ল? এতিয়া আপোনালোকে কি বিচাৰে? আমি এতিয়া মাৰ্ডাৰ বুলিয়ে আমি এইটো সন্দেহ। ন্যায়িক তদন্ত লাগে, ন্যায় তদন্ত আমাক লাগিব, আৰু তদন্ত নহ'লে আমি এইটো ধৰিব লাগে। আৰু লাছ আমি আহি কোনো শ্মশানত লাছ নজ্বলাওঁ, তাক হাজিৰ নকৰালৈকে আমি লাছ তাৰ ঘৰৰ পৰা আমি নাওঁ, তাৰ ঘৰতে লাছ জ্বলাম আমি, তাক যদি আমি নাপাওঁ। কৌশিকৰ ঘৰত? হয়, কৌশিকৰ ঘৰত তাৰ চোতালতে লাছ জ্বলাম, আৰু নহ'লে তাক আনি দিব লাগিব আমাক কি কাৰণে।